নমস্কাৰ, মই মনোজ বুঢ়াগোহাঁইদেৱে ৰচনা কৰা এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম মৌনতা। ধুমুহাৰ বিভীষিকাই ঢালি দিয়ে বিষাদৰ অমানিশা, স্তব্ধ কৰে জীৱন। বৈধব্যতাৰ পোচাকযোৰে আৱেগ সনা হৃদয়ত মৌনতাৰ স্তম্ভ অংকন কৰে। নিসংগতাই পোহৰৰ ৰেঙনিক খেপিয়াব খোজোতেই পোহৰে মৌনতা চামনিত খুন্দা মাৰি হৃদয়ৰ বিষণ্ণতাত প্ৰতিধ্বনি তুলি সামাজিক ৰক্ষণশীলতাই সুদৃঢ় প্ৰাচীৰত ঢলি পৰে। পোহৰে আকৌ মৌনতাক ৰিঙিয়াই মাতে। তুমি ভাঙি দিয়া ৰক্ষণশীলতাৰ দেৱাল, তুমি মুক্ত হোৱা, তুমি আকৌ নদীৰ সুললিত ধাৰক জীৱনৰ গীতলৈ ৰূপান্তৰ কৰা। সময়ক প্ৰশ্ন সুধি তুমি মৌনতা প্ৰশ্ৰয় নিদিবা। নমস্কাৰ।